Hey guys, কি খবৰ সকলোৰে ভাল। আজি মই বনাবলৈ ওলাইছোঁ এটি ফুলদানি। তো ফুলদানি কি ৰং বনাওঁ তো চাই থাকক। তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। তো মই আজি হালধীয়া কালাৰ লৈছোঁ আৰু ক'লা লৈছোঁ আৰু গুলপীয়া লৈছোঁ। তো এই তিনিটা কালাৰ মই দুটা ফুল বনাম আৰু খুব ধুনীয়া ঘৰত সজোৱা মই এটা ফুলদানি বনাম। তো চাই থাকক ভিডিঅ'টো। তো মই মিহি গুণা কাটি লৈছোঁ। এনেকুৱা মই 6ডাল কৰিম, যিহেতু 6টা ফুল সেইকাৰণে মই 6ডাল কৰি লৈছোঁ। সমানে মই গুঠি লুপ কৰি লওঁ। তো মই এনেকুৱা কৰি ল'লোঁ। এইবাৰ মই টেপ মাৰি দিম। এয়া মোৰ ওচৰত ব্লেক টেপ আছে, মাৰি ল'ম। তো মই এনেদৰে মেৰুৱাই লৈছোঁ। কাট কৰি দিম মই। আপোনালোকে যিমান দূৰলৈ মেৰুৱাব খোজে সিমান দূৰলৈ মেৰুৱাব পাৰে। মই ইমান দূৰলৈ মেৰুৱাব অলপ কাট কৰি দিম। তো এনেদৰে কাট কৰি ল'লোঁ মই সমানেৰে। তো এতিয়া মই ফুল বনাম। প্ৰথমে হালধীয়া বনাইছোঁ। তো এনেকৈ জুখিলোঁ আপোনালোকে মেৰুৱাই আপোনালোকে যিমান মেৰুৱাই এনেকুৱাকৈ মেৰুৱাই। মই এনেকৈ মাজেৰে কাঠি এটা দিম। কাঠি দি দিলোঁ। তো মই এতিয়া গাঁঠি ল'লোঁ। এবাৰ কাটি ল'ম। এইফালেও কাটি ল'ম। কাটি এবাৰ সমানেৰে এনেকৈ চাই ল'ব আৰু সমানতে এনেকৈ ধৰি কাটি ল'ব। এয়া হৈ গ'ল আমাৰ ফুল। কি ধুনীয়া। তো এনেদৰে আমি এনেকৈ লৈ ল'ম। তো এনেদৰে মই গোটেইকেইটা দি ল'ম। তো চেম ধৰণেৰে আপোনালোকে এনেকৈ ল'ব। ধৰণে আমি এনেকৈ গাঁঠি ল'ম। তো এনেদৰে ফুল বনাই ল'লোঁ আৰু এটা। তো আৰু মই গুলপীয়াৰ বনাম আৰু ক'লাৰ বনাম। তো ভিডিঅ'টো বনাই ল'ম। তো মই এনেদৰে কৰি লৈছোঁ। এই
দুটা লৈছোঁ আৰু ক'লা দুটা আৰু গুলপীয়া দুটা। তো এতিয়া মই ঠাৰিডালত ফিট কৰি দিম। তো এইডাল মই আগতে বনাই থোৱা ঠাৰিডাল, মই ইয়াত ফিট কৰি দিলোঁ। এইবাৰ অলপ ডিজাইন দিম, ক'লা দিম, এইবাৰ আকৌ হালধীয়া দিম। অলপ চিমেণ্টেৰে মাৰি দিম। আমাৰ ঘৰত আজি মিস্ত্ৰী লাগি আছে, তো চিমেণ্ট অলপ দি কিনে মাৰি দিম। চাই থাকক ভিডিঅ'টো। তো গাইছ, এনেকুৱা অলপ পাইপ কাটি লৈছোঁ মই, আৰু এনেকুৱা গুণাৰে মই স্প্ৰিং বনাম এনেকৈ ঘূৰাই। মই স্প্ৰিং টাইট কৰি লৈছোঁ। হৈ গ'ল। এতিয়া অলপ এইটো গিলাচত মই এনেকৈ ৰাখি ল'ম। ওখ হৈ গ'ল অলপ, কৰি দিম। তো মই এই গিলাচটোত অলপ মই চিমেণ্ট দি ল'ম। অলপ চিমেণ্ট দি লৈছোঁ। এনেদৰে অলপ চিমেণ্ট দি লৈছোঁ মই। এইবাৰ মই ইয়াত স্প্ৰিংডাল দি দিম। আকৌ মই চিমেণ্ট ঢালি দিম। এনেদৰে মই দি দিছোঁ। তো এইবাৰ মই ফুলদানিটো ইয়াত এনেদৰে দি দিম। তো এইবাৰ মই আৰু অলপ চিমেণ্ট দিম। মিলাই ল'ম, এনেদৰে পুতি দিম, ভালদৰে মিলাই দিম। আৰু শুকাবলৈ আপোনালোকে এদিন ৰাখি দিব, তাৰপিছত পানী দিব, আৰু 3 দিনমান পিছত আপোনালোকৰ ফুলদানি সম্পূৰ্ণ হৈ উঠিব। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। আৰু আজি মোৰ কাষত আছে সাগৰ, ইফালে আহা। আৰু আজি মোৰ কাষত আছে সাগৰ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম ছিল সাগৰ কাশ্যপ। ইয়াৰ নাম সাগৰ কাশ্যপ। তো ই মোৰ কাষত থাকে, তো ই মোক সহযোগ কৰে, আৰু আজি মোক খুবেই সহযোগ কৰিছে। আৰু ইয়াৰ আগতে ভিডিঅ' মোৰ আছে, ইও আছে, তো ছাবস্ক্ৰাইব কৰিব।